নব ক'ত গৈছিল? মই ধনীৰাম কাই ঘৰলৈ গৈছিলোঁ, খবৰ এটা কৰি আহিলোঁ। তুমি ক'ত গৈছিলা? নাই, মই এনেই ওলাই আহিছিলোঁ। খবৰ বুলি ক'লে যে, কাৰোবাৰ কিবা হৈছে নেকি তাহাঁতৰ? তুমি গম নোপোৱা নেকি? কি? তেওঁ সৰু ছোৱালীজনী প্ৰেগনেণ্ট নহয়, 8 মাহ চলি আছে। তাকে খবৰ এটা কৰি আহিলোঁ। ঘৰতে আছেহি নহয়, বহুত দিন হ'ল অহা। হয় নেকি? আমি গমেই নাপাওঁ। বহুত দিন হ'ল, পিছে 7 মাহ মানেই হ'ল অহা। ৱাহ, ইমান দিন হ'ল যে ইয়াত আছেহি। কিবা কাজিয়া চাজিয়া কৰি আহিছে নেকি? নাজানো নহয়, লোকৰ কথা কেনেকৈ গম পাম হয়? লাগিবও পাৰে, মুখখন যিহে চোকা। আগতে দেখিছোঁ নহয়, মাকৰ লগতে যেনেকে কাজিয়া কৰে। গিৰিয়েকৰ ঘৰৰ পৰা মানুহ আহেনে নাহে? মাজে সময়ে গিৰিয়েকক অহা দেখোঁ বাৰু, বেলেগহে কাকো দেখা নাই। শাহুৱেকৰ লগত কাজিয়া কৰি আহিছে চাগে। শুনিছোঁহে আৰু দেই, শাহুৱেকৰো হেনো মুখখন বৰ চোকা। জানো পাই, যিয়েই নহওক ভালে কুশলে থাকিলেই হয়, আমাৰনো কি আৰু। তাকেহে। হ'ব দিয়া, পিছে মই যাওঁ, বহুত দেৰি হ'ল। বিহু খাব আহিবা। ঠিক আছে, যাম বাৰু, আহিব আপোনালোকো। হ'ব দিয়া, আহোঁ দেই। এতিয়া কেনেকুৱা লাগিছে ধনীৰাম কাই? মই ঘৰতে বহি হৈ আছিলোঁ বুলি হাঁহিছিলি নহয়, জীয়েৰে ঘৰত আছেহি এতিয়া। এতিয়া লাজ লাগিছে নাই বাৰু? ভগৱান চবৰ লগতে আছে, ধৈৰ্য ধৰিব লাগে আৰু খালি। ওপৰলে থু পেলালে নিজৰ গাতে পৰে। সৰু যে কথা আৰু পাগলী। ঐ নুপুৰ, তোৰ নবৌৰে খবৰ কিয়? ভালেই আৰু বুলি ক'লি যে, তহঁত যোৱা নাই নেকি তালৈ? নাই, আমি কোনো নাযাওঁ। দাদা যায় মাজে সময়। কিয়? যাবি আকৌ তহঁতেও, খবৰ খাতি ল'বি, তেতিয়াহে ভাল পাব। আমি লওঁৱেই, তাইহে নলয়। ঘৰত ইমান ধুনীয়াকৈ আছিলে, মায়ে একোৱে কৰিবলৈ নিদিয়ে। তথাপিও ইয়াত থাকি বেয়া পায়, অশান্তি পায় বোলে। ঘৰতহে থাকিব। থাকক সেইকাৰণে ঘৰত শান্তিত। যেনেকৈ থাকি ভাল পায় তেনেকৈয়ে থাকিব দে। খবৰ খাতি লৈ থাকিবি আৰু মাজে সময়। ময়ো মাক তেনেকেই কৈ মাতিয়ে পঠাই দিব ক'লোঁ। এনেই ঘৰখনত অশান্তি কৰি থকাতকৈ চবেই শান্তিত থাকক। ভালেই কৰিলি। আমিও ছোৱালী মানুহ, আমিও এদিন এখন ঘৰলৈ ওলাই যাব লাগিব। আমি বা কেনেকৈ এখন ঘৰ পাওঁ। তাকেহে, মাহঁতৰ গাতো ভুল নাইও। মায়ে তাইক ভালটোৱে কয়, তাইহে উল্টাটো বুজে। কি ক'লেনো মায়ে? তেনেকৈ একো কোৱা নাই, জাষ্ট সাধাৰণ কথা কেইটামানহে কৈছিলে। সেই কথাটোতে তাই বেয়া পাই ঘৰলৈ গুচি গৈছে। মায়ে জিন্স পিন্ধিবলৈ মানা কৰিলে। এতিয়া আৰু বেছি ট্ৰেভেলিং নকৰিবা, যি টি বস্তু নাখাবা, সেইটোৱে কথা। সেইটো মাৰ কাৰণে কোৱা নাছিলে নহয়, তাই নিজৰ কাৰণেহে কৈছিলে। তাকে তাই নুবুজি ঘৰত কাজিয়া কৰিছে। মই সেইকাৰণে ক'লোঁ মাক, পঠাই দিয়া, তাইও শান্তিত থাকক, আমিও শান্তিত থাকোঁ। ভালেই কৰিলি। তই সৰু যেতিয়া মাজে সময়ে খবৰ এটা ল'বি আৰু। কথাবোৰ মনত পৰিলে খবৰ ল'বলৈ মনেই নাযায়। সেইবোৰ বাদ দে, তই ধৰি নাথাকিবি সেইবোৰ কথা। এৰা ধৰাৰ মাজেৰে মানুহৰ সংসাৰ চলে। সুখ দুখ আছেই আৰু মানুহৰ জীৱনত। তাকেহে। তোৰ খবৰ কচোন, কি খবৰ ইফালৰ? চলি আছে আৰু, ইমান কাজিয়া কৰে সি। প্ৰেমত সেইবোৰ থাকিবই আৰু কাজিয়া, নহ'লেনো প্ৰেম কৰাৰ মজা কি? হ'ব দে, তাই বৰ প্ৰেমৰ সংজ্ঞা দিব আহে। ব'ল যাওঁ এতিয়া ঘৰলৈ, গালি দিব নহ'লে ঘৰত ইমান দেৰি হ'ল। যাওঁ ব'ল। বিহু খাব আহিবি আমাৰ ঘৰত। যাম বাৰু, তইও আহিবি আকৌ। যাম দে। গীতাশ্ৰী, তোৰ পাছফালে তই কিবা এটা দেখিছনে বাৰু? নুপুৰ, কি বাৰু? এইফালে আহি আছে যে। নুপুৰ, আমি যাওঁ ব'ল ইয়াৰ পৰা সোনকালে। গীতাশ্ৰী, কি বাৰু এইটো? সোনকালে যাওঁ ব'ল ইয়াৰ পৰা। গীতাশ্ৰী, পাছফালে চাচোন, আহি আছে নেকি এইফালে? চাই থাকিবলৈ নাই, ব'ল যাওঁ ব'ল, জল্দি ব'ল। হে ভগৱান, আমাক কিহে পালে আজি? মা, নুপুৰ, আজি আমাক কোনে বচাব? আজি আমি মৰিলো নুপুৰ, আজি আমাক ভূতে পালে আৰু। মাজনী, ইমান দৌৰি দৌৰি ক'লে গৈছ? দেউতা? নুপুৰ, এতিয়া নাই চা আকৌ। দেউতা, আমি গীতাশ্ৰী মই সেই তাত কথা পাতি আছিলোঁ। তাত যে আমি দুজনীয়ে ক'লাকে কিবা এটা দেখিছিলোঁ। হে, কি দেখিলিনো? খুৰা, ভূত নেকি? তোমালোকক কোনোবাই ভয় খুৱালে চাগে। নহয় দেউতা, আমাৰ পাছে পাছে আহিয়ে আছিলে। কোনোবাই ভয় খুৱাইছেও তোমালোকক। তুমি বিশ্বাস নকৰা। ব'লা, এতিয়া ঘৰলৈ ব'লা। খুৰা, মোক ঘৰত আগবঢ়াই থৈ যাব ব'লক না। দেউতা, তাইক আগবঢ়াই থৈ যাওঁ ব'লা, তাই আকৌ ভয় খাব নহ'লে। ব'লা, আৰু তোমালোকে দিন দুপৰীয়া চিন নোহোৱাকৈ ঘূৰি নুফুৰিবা দেই। ব'ল গীতাশ্ৰী। নুপুৰ, আমি আৰু ক'তো ওলাই নাযাওঁ দেই। কিবা ক'ব লগা থাকিলে ফোনতে কবি। মোৰ আজি বহুত ভয় লাগিল দেই। হ'ব দে। ব'লা, মই পাছে পাছে গৈ আছোঁ, ভয় কৰিব নালাগে। আজি যদি সময়মতে খুৰা আহি নাপালেহেঁতেন, আমাৰ কি হ'ল হয় কচোন? সঁচাকৈ, আমি আৰু ক'তো ওলাই নাযাওঁ দেই, দুইজনী অকলে অকলে। ঘৰত মাক ক'লে মায়ে গালিয়ে দিব। মই নকওঁ কিন্তু দেই, ক'তো যাবলৈ নিদিব নহ'লে পাছত। কি হ'ব দেখা যাব, ব'ল।
আজি বহুত ভয় খালো দেই। নুপুৰ নুপুৰ উঠচোন উঠ আকৌ